আৰু যা মোক 100 টাকা লাগছিলে দিয়াচোন কি কৰবা 100 টকা এ লগৰ লগত ফুৰবা যাম হে দিয়াচোন লগৰ লগত যাওঁ যদি 100 টকাৰ কি হ'ব ৰ'বা 1 মিনিট এইখান ল এটা 2000 টাকা আছে এইটো ল'বা আৰু 1 মিনিট এইটো আমাৰ নতুন ফ্লেটৰ চাবি তাতে যাই লগৰ লগত পাৰ্টি কৰনা আৰু এই ঘৰৰ ডকুমেণ্টছ চব লৈ যাওঁ চব বেছি পুৰা পাৰ্টি কৰনা যাওঁ থেংক ইউ পাপা ওকে তুমি যাওঁ টাটা ইটাই তো সৰু বাচ্চাৰ এনজয় কৰা টাইম যাওঁ এটা দেউতা 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 অ কুকুল্লাহে ক'বা নৰা কাণৰ পৰ্দা ফাটি গেলা হৈ মাত্ৰ কি হ'ল কৌ মোক 10 কি লোকে ৰাচাই ভালকে কৌ মোক 10 টাকা লাগে 10 টাকা লাগে নহয় কৌ মোৰ কিডনীটো কাটি দিওঁ লিভাৰটো উলিয়াই দিওঁ আৰে মই মাত্ৰ 10 টাকাহে খুজিছো আজি সিয়াক 10 টাকা লাগে কালি ক'ব সি 10,000 টাকা লাগে তাৰে নেক্সট দিনা ক'ব মোক বাইক এখন লাগে নহ'লে ভাত নাখাওঁ আৰে ভাত নাখালি তোৰে লছ মোৰ কি যায় তাৰে বাইকখন দিলোঁ তাৰে পিছত ক'ব মোক তিৰি লাগে আৰে মই তোক তিৰি ক'ৰ পৰা আনি দিওঁ হ'ব নাংগে মোক 10 টাকা হ'ব নাংগি ৰ এই তোলো 5 টাকা চুইটো 5 টাকা কি হ'ব 5 টাকা দি কি হ'ব 5 টাকা দি কি হ'ব উৎসাহ তই হ'ল আৰম্ভ আবে মই যেতিয়া তোৰ বয়সত আছিলোঁ না মই 5 টাকা দি 2 কেজি চাউল 2খন বাইক আৰু এখন অডি গাড়ী আনি ঘৰত থৈ দিয়াৰ পিছতো 6 টাকা ৰৈ যা আছে 5 টাকা নিছিলে 6 টাকা কেনেকৈ চাহ বেটা মই হ'ব নাংগে মোক 10 টাকা হ'ব মই 5 টাকা দিয়ে চলাম হ'ব আৰু আহোঁতে মোক লগি চনা চাদা এক পেকেট হ'ব নাংগে মোক 5 টাকা তুই टोनी कशाला थांबलास रे वाजव की